অনামিকা পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল বি ক্ৰিয়েটিভলৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিঅ'টো অকনমান ডিফাৰেন্ট হয়। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেইটামান DIY মেকআপ হেক্স। হয়তো বহুতে জানিবও পাৰে, কিছুমানে হয়তো নাজানিবও পাৰে। যিসকলে নাজানে তেওঁলোকৰ হেল্প হ'ব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। বলকচোন তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম DIYটোত মই দেখাম আপোনালোকক ঘৰতে কিদৰে লিপ বাম বনাব পাৰে। তাৰ বাবে মই লৈছোঁ অলপমান বাটাৰ। বাটাৰখিনি মই গৰম কৰি ভালদৰে গলাই ল'লোঁ। একদম লিকুইড ফৰ্মত বনাই লৈছোঁ। আৰু এতিয়া লৈছোঁ এটা পুৰণা লিপষ্টিক। আপোনালোকে যিকোনো পুৰণা লিপষ্টিক ল'ব পাৰে, লিকুইড লিপষ্টিক হ'লে হ'ল। মই পিংক কালাৰ লৈছোঁ, আপোনালোকে বেলেগ কালাৰটো ল'ব পাৰে, যি কালাৰ আপোনালোকে বিচাৰে। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি ল'ম। এটা খালী চাফা কণ্টেইনাৰ লৈছোঁ আৰু কণ্টেইনাৰটোত এতিয়া মই বাটাৰখিনি ভৰাই দিম। আপোনালোকৰ ওচৰত যদি এনেকুৱা নাই, আপোনালোকে খালী শেষ হৈ যোৱা লিপ বামৰ বটলো ল'ব পাৰে। চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। এতিয়া মই ইয়াৰে ঢাকনখন বন্ধ কৰি দিম আৰু অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিব লাগিব। অলপ সময় ফ্ৰিজত ৰখাৰ পিছত মই উলিয়াই লৈ আহিলোঁ আৰু ৰেডি হৈ গ'ল আমাৰ DIY নেচাৰেল লিপ বাম। একেবাৰে বজাৰত কিনিবলৈ পোৱা লিপ বামবোৰৰ দৰেই হয়। এই লিপ বামটো আপোনালোকে যদি বাহিৰত ৰাখে তেতিয়া অলপমান লিকুইড টাইপৰ হ'ব আৰু আপোনালোকে যদি ফ্ৰিজত ৰাখে তেতিয়া এনেকুৱাই হৈ থাকিব, টান হৈ থাকিব। ছেকেণ্ড DIYটোৰ বাবে মই লৈছোঁ অলপমান গ্লিটাৰ্ছ আৰু লৈছোঁ এটা ট্ৰান্সপাৰেণ্ট নেল পলিছ। নেল পলিছটো প্ৰথমে মই হাতৰ নখত লগাই ল'ম। এতিয়া মই গ্লিটাৰ্ছখিনি লৈছোঁ আৰু নখটোৰ ওপৰত ছটিয়াই দিছোঁ। ভালদৰে ছটিয়াম যাতে গোটেই নখটোতে ভালদৰে লাগে। আৰু মই নখটো এতিয়া জোকাৰি দিম যাতে যোনখিনি এক্সট্ৰা লাগিছে সেইখিনি এৰাই যায়। আকৌ মই নেল পলিছটো লৈছোঁ আৰু ইয়াৰ ওপৰত মই আকৌ লগাই দিম যাতে গ্লিটাৰবোৰ এৰাই নাযায়। একেদৰে মই গোটেইকেইটা নখতে লগাই ল'লোঁ। কেতিয়াবা যদি আপোনালোকৰ নেইল আৰ্ট কৰিব মন যায় এনেদৰে ঘৰতে কৰিব পাৰে। যিকোনো কালাৰৰ গ্লিটাৰ্ছ ল'ব পাৰে আপোনালোকে ড্ৰেছৰ লগত মিলাই, গ্ৰীণ, গল্ডেন, চিলভাৰ। এইটো হেক আপোনালোকে ট্ৰাই কৰিবই। আই এম চিয়'ৰ আপোনালোকৰ ভাল লাগিব। আপোনালোকৰ বাৰু নেল পলিছ লগাওঁতে নখৰ ছাইডতো লাগি যায় নেকি নেল পলিছ? যদি লাগি যায় তেতিয়াহ'লে আপোনালোকে এইটো হেক ফ'ল' কৰিব। অলপমান ভেচলিন ল'ব আৰু নখটোৰ ছাইডত এনেদৰে ভেচলিন লগাই ল'ব। মানে নখটোত নলগাব ভেচলিন, নখৰ ছাইডৰ ছালখনত লগাব। ভেচলিনখিনি লগাই হোৱাৰ পিছত এতিয়া মই নখটোত নেল পলিছ লগাই লৈছোঁ। এডাল ইয়াৰবাড ল'ম। ইয়াৰবাডডালেৰে ছাইডত যোনখিনি নেল পলিছ লাগিছে সেইখিনি মই লগালগ মুচি দিম। যিহেতু ইয়াতে ভেচলিন লগোৱা আছে সেইবাবে লগালগ এৰাই গুচি যায় ভালদৰে। এনেদৰে লগালে খুব ধুনীয়াকৈ লাগে নেল পলিছ। আপোনালোকেও এনেকৈ লগাই চাব। আই হোপ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব আৰু আপোনালোকৰ সবচে বেছি কোনটো হেক ভাল লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।